এই হোৱাটছএপ বা সকলো কাম কৰি শুভেচ্ছা জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। যিসকলে ফেচবুক, ইউটিউবৰ পৰা ইনকাম কৰিব বিচাৰে কিন্তু সিহঁতৰ ভিডিঅ' ভাইৰেল নহয়। আপোনাৰ ভিডিঅ' কেনেকৈ ভাইৰেল হ'ব? আপোনাৰ ভিডিঅ' যদি মানগত মান উন্নত নহয়, আপোনাৰ কণ্টেণ্ট যদি ভাল নহয়, তেনেহ'লে আপোনাৰ ভিডিঅ'টো বা আপোনাৰ কণ্টেণ্টটো ভাইৰেল নহয়। আপুনি কেনেকৈ কণ্টেণ্ট ভাইৰেল কৰিব? মোৰ ভিডিঅ'ৰ আগতে যিটো ৩ ছেকেণ্ডৰ এটা ভিডিঅ' চাইছে, এনেকুৱা ভিডিঅ' ক'ত পাব? এনেকুৱা ভিডিঅ' যদি আপুনি বনাব পাৰে বা এনেকুৱা ভিডিঅ' বনাই যদি আপুনি ফেচবুক, ইউটিউবত আপুনি আপলোড কৰে, তেনেহ'লে আপোনাৰ ভিডিঅ' 100% ভাইৰেল হোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'বিলাক ক'ত পাব আপুনি? একেবাৰে কপিৰাইট ফ্ৰী। কোনো ধৰণৰ কপিৰাইট নিদিয়ে ফেচবুক, ইউটিউবে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ ক'ৰ পৰা ডাউনলোড কৰা যায়। বন্ধুসকল, এনেকুৱা কপিৰাইট ফ্ৰী এনেকুৱা ভাইৰেল টপিক আপুনি ক'ত পাব? ইয়াৰ বাবে আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব? ট্ৰান্সলেশ্যন hooks.com বুলি আপুনি আছে, ইয়াতে আপুনি চাৰ্চ কৰিব। লিংকটো মই কমেণ্ট বক্সত দি দিম। তাৰপিছত আপুনি ট্ৰান্সলেশ্যনাল হুকছ স্ক্ৰল ষ্টপিং ছ'চিয়েল মিডিয়া, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকৈ এটা ইণ্টাৰফেচ আহিব। অহাৰ লগে লগে আপুনি অলপমান ধৈৰ্য ল'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে আপুনি ব্ৰাউজাৰ ছ'চিয়েল মিডিয়া হুক, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ছ'চিয়েল মিডিয়া ভিডিঅ' হুকছ লাইব্ৰেৰী, ইয়াতে আপুনি চাব পাৰিব। এনেকুৱা ভিডিঅ' আপুনি ডাউনলোড কৰিব। ভাইৰেল টপিক আছে, এনেকুৱা আছে। তাৰপাছত বহুত হাজাৰ হাজাৰ ভিডিঅ' আছে, ইয়াত আপুনি কি কৰিব পাৰে? ডাউনলোড কৰিব পাৰিব। কেনেকৈ আপুনি ডাউনলোড কৰিব? যেনেকৈ আপুনি এই ভিডিঅ'টো আপুনি ইয়াতে 3 ডটত যাব, ডাউনলোড অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে যিটো চিহ্ন আছে, ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে আপুনি যিমান ভিডিঅ' আপুনি কি কৰিছে ডাউনলোড কৰিছে, ইয়াতে আহি যাব। গ্যালাৰীৰ পৰা আপুনি ডাউনলোড কৰি সকলো ভিডিঅ' কাট কৰি আপুনি ভিডিঅ' বনাই লৈ ফেচবুক, ইউটিউবত আপলোড কৰিব পাৰিব। মোৰ ভিডিঅ'টো চালে কেনেকুৱা লাগিলে, যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব নতুন নতুন এনেকুৱা আপডেট ভিডিঅ' পাবলৈ।